নমস্কাৰ মোৰ অসমবাসী, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু বহুত দিনৰ মূৰত মই ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আৰু আজি আমাৰ সত্ৰত পালনাম আছে আৰু তাতে যাবলৈ ওলাইছোঁ। ভাবিলোঁ আপোনালোককো অলপ দেখুৱাই দিওঁ কি হয়, আৰু বলক কি হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ময়ো ধুনীয়াকৈ ওলাই আহিলোঁ শৰাইখন লৈ সত্ৰলৈ বুলি। আৰু ময়ো পালোঁহি সত্ৰ। ইফালে খুৰা-খুৰী, পেহা-পেহী, ককা-আইতাসকলে খোৱা লোৱা যোগাৰ কৰি আছে। ময়ো শৰাইখন জমা দি আহিলোঁ ঘৰলৈ। ভাবিলোঁ পালনাম যিহেতু আৰম্ভ হোৱাই নাই, ঘৰত অলপ জিৰণি লওঁ। খন্তেক পিছত ময়ো আহি পালোঁ সত্ৰলৈ, আৰু ইফালে পালনাম চলি আছে। আৰু আমাৰ এই সত্ৰটোৰ নাম হ'ল শংকৰদেৱ মিছন সত্ৰ, একশৰণ ভাগৱতী সমাজ, ওদালগুৰি, অসম। ভিতৰত বহিবলৈ জেগা নাই যদিও বাহিৰৰ পৰা হ'লেও নাম উপভোগ কৰি আছোঁ। পালনাম যিহেতু বহুত টাইম নাম ধৰে, সেইকাৰণে আমি থিয় হৈ থাকিব নোৱাৰি বহি আছোঁ আহি বাহিৰত। আৰু ভাত পানী খাই বৈ আহি আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই।